বাৰু কথাটো হ'ল মানে এনেকুৱা, আজি বতৰটো ডাৱৰীয়া আছিলে আৰু বতাহো মাৰি আছিলে। দেখিছেনে মোৰ হাতত এয়া কি? বতাহত সৰি আছিলে ছজিনা ফুল, তাকে বুটলি আনিলোঁ। আজি ধুনীয়াকৈ এতিয়া গধূলি ভাজি বনাই খাব লাগিব। এয়া এতিয়া আপোনাৰ আলু আৰু পিঁয়াজ আৰু ছজিনা ফুলখিনি লৈ ল'লোঁ। এইফালে তেলত পিঁয়াজ দি দিলোঁ। তাৰপিছত আপোনাৰ সোৱাদ অনুসাৰ হালধি আৰু নিমখ এনেকৈ দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত আলুখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি দি এনেকৈ ভাজি ল'লোঁ। আগত মানে আলুখিনি ভাজি ল'ব লাগিব, নহ'লে পিছত দেৰি লাগে যে আলুটো সিজিবলৈ। এয়া দেখিছেনে ধুনীয়াকৈ সিজি গ'ল। এতিয়া ডিমটো যোনটো লৈছিলোঁ সেইটো ভাঙি পেলাই এনেকৈ দি দিলোঁ। তাৰপিছত এনেকৈ অলপ ভাজি লৈ পেলাই দেখিছেনে ধুনীয়া হৈ গৈছে, ডিমটো প্ৰায় ফ্ৰাই হৈয়ে গৈছে। তাৰপিছত এতিয়া যিখিনি ছজিনা ফুল মই থৈছিলোঁ সেই ছজিনা ফুলখিনি এনেকৈ দি দিম। দি পেলাই অলপ ল' ফ্লেমত ৰাখি পেলাই অলপমান দেৰি এনেকৈ ভাজিব লাগিব ধুনীয়াকৈ। তাৰপিছত জাষ্ট অকণমান ঢাক মাৰি থৈ দিম। আৰু এইফালে দেখিব পাৰিছে প্ৰায় মানে হৈছে আৰু এইফালে ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাই যাব, বিৰাট ধুনীয়া লাগে।